নমস্কাৰ সপোন ইউটিউব চেনেলৰ মজিয়ালৈ আপোনালোক সকলোকে মৰম আৰু আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে আপোনালোকে চিনিয়ে পাইছে সকলোৰে এখন চিনাকি মুখ, অসমৰ জনপ্ৰিয় অভিনেতা, অসমৰ ৰাইজৰ সকলোৰে এখন মৰমৰ মুখ ৰূপম দা। আপোনাক মোৰ চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। ধন্যবাদ। মোক আজি এই চেনেলটোত এনেকৈ ৰাইজৰ লগত চিনাকি হোৱাৰ সুবিধা দিয়াৰ কাৰণে তোমালোকৰ চেনেল সপোন নহয় জানো? সপোন হয়। সপোনলৈ মই ধন্যবাদ জনাইছোঁ। খবৰ কেনেকুৱা আপোনাৰ? প্ৰথমতে খবৰ ভালেই আৰু এইকেইদিন ঠিকে চলি আছে। এতিয়া ক'ভিডৰ পিছত এতিয়া আকৌ অলপ চিটুৱেশ্যন যিহেতু ভাল হৈছে, অলপ ভাল। এতিয়া মাজতে অলপ বেয়া সময় গ'ল চবৰে, যেনেকৈ কৈছে আমাৰো আমাৰ এই প্ৰফেশ্যনটোতো অলপ প্ৰভাৱ পৰিলে। বহুত প্ৰভাৱ পৰিছে। এতিয়া মোটামুটি আকৌ ঠিক হৈ আহিছে আৰু অলপ লাহে লাহে ঠিক হৈ আহিছে আৰু সম্পূৰ্ণ ভালে ভালে। তো আমি প্ৰথমতে ৰূপম দা আপোনাৰ পৰা বায়'গ্ৰাফীটো জানিবলৈ চেষ্টা কৰিম। আমাৰ ভিউৱাৰ্ছৰ কাৰণে আপোনাৰ বায়'গ্ৰাফীটো চমুকৈ দি দিয়ক। বায়'গ্ৰাফী মানে ধৰা মোৰ নাম ৰূপম চেতিয়া। মোৰ আচল ঘৰ যোৰহাট নকছাৰী। আৰু পঢ়া শুনা মই স্কুলীয়া শিক্ষা নকছাৰীতে কৰিছোঁ আৰু গ্ৰেজুৱেশ্যন কৰিছোঁ গুৱাহাটী বি বৰুৱা কলেজৰ পৰা। তাৰ পাছত এতিয়া হ'ল কিছুদিন এই অভিনয়ৰ লগতে জড়িত হৈ আছোঁ। চিনেমা দুখনমান কৰিছোঁ আৰু টিভি চিৰিয়েলত হয়তো আপোনালোকে দেখিছে চাগে। সেইখিনি আৰু কিবা ক'ব লাগিব? ঠিকে আছে। তো ৰূপক দাৰ পৰা আমি অভিনয় জীৱনৰ লগতে আৰু ব্যক্তিগত জীৱনৰো আৰু বহুতো কথা জনাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। দাদা, আপুনি অভিনয় জগতখনত প্ৰথম খোজ আপুনি কেনেকৈ দিছিলে? অভিনয়ৰ খোজ প্ৰথম বুলি ক'বলৈ গ'লে মই সৰুতেই গাঁৱত আমাৰ সেইফালে খুব ভাওনা হয়। ভাওনা তেতিয়া মই ক্লাছ 5ত আছিলোঁ। ক্লাছ 5ত থাকোঁতে আমাৰ ঘৰৰ দেউতাহঁতো ভাওনাৰ লগত জড়িত আৰু এটা পৰিৱেশ আছে আমাৰ গাঁৱত। ভাওনা প্ৰত্যেক বছৰে হৈ থাকে। ভাওনা হয়। আৰু তেতিয়াই এজন শিশু শিল্পীৰ প্ৰয়োজন হ'ল আৰু তাৰপিছত মোৰ কথা ক'লে তেনেকেই প্ৰথম ভাওনাৰ মাজেদিয়ে মই অভিনয়ৰ ইয়াত খোজ পেলালোঁ। তাৰ পাছত হায়াৰ ছেকেণ্ডেৰীত প্ৰথমখন নাটক কৰিছিলোঁ। মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে এখন নাটক কৰিছিলোঁ ৰচী বুলি, এখন নকছাৰীতে। তাৰপিছত বহুত দিন কৰা নাছিলোঁ। গুৱাহাটীলৈ আহিলোঁ পঢ়িবলৈ আহি চিগাল থিয়েটাৰ একাডেমি বাহৰ ইছলাম ছাৰৰ, তেওঁৰ তাত এডমিশ্যন ল'লোঁ। তাৰপিছত নাটক কৰিলোঁ, তাৰপিছত চিৰিয়েল, চিনেমা, তেনেকৈ গৈ আছোঁ আৰু আগবাঢ়ি। এতিয়া তেতিয়াৰ পৰা আৰম্ভণিৰ পৰা এতিয়া বৰ্তমান চলি আছে, অব্যাহত ৰাখি আছে। আপুনি কেমেৰাৰ সন্মুখত আপুনি বহুকেইখন ধাৰাবাহিক কৰিছে বা আপোনাৰ দৰ্শকেও দেখিছে বহুকেইখন ধাৰাবাহিকত। প্ৰথম আপোনাৰ কেমেৰাৰ সন্মুখৰ প্ৰথম কামটো কি আছিল? প্ৰথম কাম কোনখন ধাৰাবাহিকত আপুনি কৰিছিলে? প্ৰথম ধাৰাবাহিক মানে মেগা চিৰিয়েলৰ, যিহেতু যদি মেগা চিৰিয়েলৰ কথা কওঁ, মই প্ৰথম মেগা চিৰিয়েল মোৰ অভিমান বুলি ক'লে আৰু একো ক'ব নালাগে। অভিমানখন প্ৰথম মেগা চিৰিয়েল। তাৰ আগতো কাম কৰিছোঁ। তেতিয়া ধৰা আগতে 5টা এপিছ'ড 6টা এপিছ'ডৰ তেনেকুৱা চুটি চিৰিয়েলবোৰ আহিছিলে। ৰঙৰ শুকুলা মেঘৰ ছাঁ, তেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ। কিন্তু প্ৰথম কেমেৰা মই মুখামুখি হৈছোঁ এখন দূৰদৰ্শনৰ এখন চিৰিয়েলত সৰু চৰিত্ৰ এটা ৰূপায়ণ কৰিছিলোঁ। একদমেই সৰু, প্ৰথম এটাই চিন আছিলে। সেইটো 2005 তেনেকুৱাতে হ'ব, 2005তে আছিলে। সেইটোৱে প্ৰথম কাম আছিলে। তাৰ পাছত চিৰিয়েল কৰিলোঁ আৰু মেগা চিৰিয়েল কৰাৰ আগতেই কিন্তু মই চিনেমাত কাম কৰিছোঁ। মঞ্জু বৰুৱাৰ আইকট নাইট চিনেমাখনত কৰিছিলোঁ। তাৰ পিছতহে মই চিৰিয়েলত কাম কৰিছোঁ। চিনেমাৰ পৰা আপুনি ধাৰাবাহিকত আপুনি তাৰমানে কেনেকৈ আহিলে? চিনেমাৰ পৰা ফাৰ্ষ্ট আপুনি নাটক কৰিলে, একাংকিকা কৰিলে, তাৰপৰা আপুনি চিনেমা কৰিলে, তাৰপৰা ধাৰাবাহিকত আহিলে। আপুনি এইটো গতিটো আপুনি কেনেকৈ আগবাঢ়িল? মানে কি হ'ল, অভিনয় আচলতে মাধ্যমবোৰ বেলেগ কিন্তু অভিনয়ে হয়। এতিয়া ধৰা মঞ্চৰ অভিনয়টোৱে হওক বা চিনেমাত অভিনয়, চিৰিয়েলৰ অভিনয়, সকলো যিহেতু একেটাই বস্তু অভিনয়, মাধ্যমবোৰ বেলেগ আৰু আমি যিহেতু পেচা হিচাপে অভিনয়টোক লৈছোঁ, সেইটো কাৰণে সকলো কাম কৰিবই লাগিব। সেইটো কাৰণে চিনেমাত যেতিয়া সুবিধা পাইছোঁ, ভাল চৰিত্ৰ এটা পাইছোঁ, চিনেমাত কৰিছোঁ। আৰু ধাৰাবাহিকত কোনোবাই মাতিছে, কাষ্টিং এটা কৰিছে,
ভাল লাগিছে, ভাল লাগে কৰি। আৰু সেইটো মানে সেইকাৰণে মই আচলতে বেছি ভাগ কৰি নাথাকোঁ। মঞ্চই হওক বা চিৰিয়েলেই হওক, চিনেমাই হওক, মোৰ মতে অভিনয় হ'ল অভিনয়। সকলোতে অভিনয়টো কৰিবই লাগিব, যিহেতু আমি অভিনেতা। সেইকাৰণে সমান্তৰালভাৱে গোটেইকেইটা বস্তু মই চলাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। এতিয়াও মই মঞ্চ মই কৰি থাকোঁ। প্ৰত্যেক বছৰতে এখন বা দুখন নাটক যেনে তেনে হ'লেও কৰিবলৈ চেষ্টা কৰোঁ। আৰু ধাৰাবাহিক আছেই, আৰু চিনেমাৰ কাম অৱশ্যে বহুত কম হৈ গৈছে এতিয়া। তথাপিও তাৰ মাজতে চলি আছে। এখন এতিয়াও মোৰ চিনেমা ৰিলিজ হ'ব, যদি পৰিৱেশটো আৰু ভাল হয়। আপোনাৰ প্ৰথম ধাৰাবাহিক অভিমানখন আছিল জোনাক চেনেলত, মানে মেগা চিৰিয়েল ধাৰাবাহিক হয়। সেইখন এতিয়াও দি থাকে আপোনাৰ মাজে সময়ে। সেইখন আচলতে অসমৰ ৰাইজে বহুত আমাক আদৰি লৈছিলে। সেইখন আপুনি সেই কেৰেক্টাৰটো আপুনি যি কৰিছিলে, কুকেটটো কৰিছিলে, আপুনি সেই ৰ'লটোৰ বিষয়ে আপুনি কি হ'ব? আপুনি ভাবিছিলে নে যে এনেকুৱা এটা ৰ'ল কৰিলে বা অডিয়েঞ্চে ইমান তাৰমানে মৰম দিব, বা আপুনি ইমান মৰম বটুলিবলৈ আপোনাৰ সক্ষম হৈছে আপোনাৰ? হয়, মানে কি হ'ল, প্ৰথম যেতিয়া মোক চৰিত্ৰটো সম্পৰ্কে ক'লে যে এটা চৰিত্ৰ আছে ধাৰাবাহিকখনত, এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰটো তুমি কৰিব লাগিব। প্ৰণৱ বিবেক ডাইৰেক্টৰ, প্ৰণৱ দাই কৈছে যে তোমাৰ কাৰণে এটা চৰিত্ৰ আছে, খুব গুৰুত্বপূৰ্ণ। গোটেই ধাৰাবাহিকখনৰ মোৰ চৰিত্ৰটোৰ কিছুমান কথাৰ কাৰণে আচলতে ঘটনাবোৰ ঘটি থাকে। তেনেকুৱা এটা চৰিত্ৰ তুমি কৰিব লাগিব। মই কৈছোঁ কৰিম। কৈছে কিন্তু চৰিত্ৰটো নিগেটিভ। প্ৰথমতে মই ভাবিছোঁ নিগেটিভ কৰিবলৈ বেয়া নাপাওঁ, মই অভিনেতা যিহেতু মই সকলো ধৰণৰ চৰিত্ৰ কৰিবলৈ বিচাৰোঁ, আৰু চেলেঞ্জিং কেৰেক্টাৰ হ'লে মই বেছি ভাল পাওঁ। তাৰপিছত প্ৰথমে ভাবিছোঁ নিগেটিভ কৰিম জানো, এনেকৈ কৈছোঁ। ধাৰাবাহিকৰ কথাটো অলপ বেলেগ হৈ যায়। কি হয়, ধাৰাবাহিকৰ দৰ্শকসকল অলপ বেলেগ ধৰণৰ, তেওঁলোকে সঁচাকৈ মানে বস্তুটোত বেছি সোমাই যায়, সেইটোত প্ৰব্লেম হৈ যায় কেতিয়াবা। এইটো কৈছোঁ হ'ব দিয়ক কৰিম। তাৰপিছত কৰিলোঁ। ভবা নাছিলোঁ যে মানুহে ইমান তেনেকৈ চৰিত্ৰটো লৈ ল'ব, বা ধাৰাবাহিকখন ইমান আঁকোৱালি ল'ব। ধাৰাবাহিকখনো দৰ্শকে বহুত মৰম দিলে, মোৰ চৰিত্ৰটো মানুহে বহুত ভাল পালে। ভাল মানে ইন দ্য চেন্স বেয়া পালে একচুৱেলি। দেখিলেই খং কৰে, মোক বহুতে গালিও পাৰে এনেকুৱা ধৰণৰ। কিন্তু সেইটো মই সকলোৰে আশীৰ্বাদ বুলি ভাবোঁ। মানে মই ভাবোঁ এটা চৰিত্ৰ যিয়ে চৰিত্ৰ নহওক, সেই চৰিত্ৰটো কৰি সেই চৰিত্ৰটোৱে যিখিনি ক'ব বিচাৰিছে সেইখিনি যদি মই ভালকৈ ক'ব পাৰোঁ, সেইটো নিগেটিভ যদি নিগেটিভ তেনেকৈ, বা পজিটিভ যদি পজিটিভ, সেইখিনি চেষ্টা কৰিছিলোঁ। দৰ্শকে ভাল পালে ভাল লাগে। এতিয়াও বহুত দিন হৈ গ'ল অভিমান টেলিকাষ্ট হৈ যোৱা, কিন্তু এতিয়াও দৰ্শকে, মই য'তেই যাওঁ, এতিয়া ক'ৰবাত ফুৰিবলৈ গ'লেও অভিমানৰ কথাটো কয়েই, তাৰমানে সেইটো ভাল লাগে বহুত। তাৰমানে অভিমান, কাৰণ আপুনি য'তেই নাযাওক কিয়, কাৰণ অভিমানৰ কথাটো আগেই ওলাব। কাৰণ সেইখন ধাৰাবাহিকে আপোনাৰ তাৰমানে যথেষ্ট জনসাধাৰণৰ পৰা তাৰমানে আপোনাৰ বহুত সোমাই গৈছে অডিয়েঞ্চ তাৰ ধাৰাবাহিকখনৰ ভিতৰত। সেইখনে মোক এটা চিনাকি দিছে, মই সেইটো মানিব লাগিব, আৰু ৰাইজৰ মৰম দিছে বহুত। তো আপুনি এতিয়া বৰ্তমান বেলেগ কি প্ৰজেক্টৰ হাতত আছে আপোনাৰ? কিবা কাম চলি আছে আপোনাৰ? এতিয়া এখন চলি আছে, জোনাকৰে আহিব খুব সোনকালে, খুব ভাল এটা কাহিনীৰ এখন ধাৰাবাহিক, আবেলিৰ ৰ'দালি। শ্বুটিং চলি আছে সেইখনৰ? হয়, শ্বুটিং চলি আছে সেইখনৰ। এখন মই যিমান দূৰ গম পাইছোঁ, জানুৱাৰী মানৰ পৰা ৰাইজে দেখিবলৈ পাব জোনাক চেনেলত। খুব ধুনীয়া এটা কাহিনী, আৰু যিসকল শিল্পী আছে তেওঁলোকো বহুত ভাল। স্নিগ্ধা গগৈ আছে, স্নিগ্ধা গগৈকটো সকলোৱে চিনি পায়েই, আৰু ৰাগ আছে, মানে পুলকেশ, গিগিদাহঁত, মানে বহুত নতুন পুৰণা বহুত নতুন শিল্পী আছে, যিসকলক আপোনালোকে দৰ্শকে ভাল পাব, মই সেইটো গম পাইছোঁ, তেওঁলোকৰ কাম দেখিছোঁ। সেইখন ধাৰাবাহিক আহিব জোনাকত। তাৰ লগতে ৰঙত এখন আহিব, ৰজনীগন্ধা। এই দুখন চিৰিয়েল, আৰু ৰেঙনিৰ এখনৰ কথা চলি আছে, সেইখন এতিয়ালৈকে ক'ব পৰাকৈ হোৱা নাই। কিন্তু এতিয়া আবেলি ৰ'দালি আৰু ৰজনীগন্ধা, এই দুখন ধাৰাবাহিক। ৰজনীগন্ধাখন কোনটো, ৰেঙনি চেনেল? নহয়, সেইটো ৰঙৰ হয়। শ্বুটিং চলি আছে তাত? হয়, সেইখনৰ শ্বুটিং চলি আছে। সেইখনো খুব ভাল ধাৰাবাহিক হ'ব। তাত উৎপল দাস আছে, সুনীতা কৌশিক আছে, লিপিকা বা আছে, বহুত অসমৰ বহুত ছিনিয়ৰ শিল্পী, ভাল শিল্পী আছে। সেইখনো দৰ্শকে আঁকোৱালি ল'ব বুলি মই ভাবোঁ। নিশ্চয় ল'ব, নিশ্চয়। মোৰ চৰিত্ৰটোৱে তেনেকুৱা যে যেতিয়া মোৰ নিজৰ সুবিধাখিনিৰ কাৰণে মই এনেকুৱা এটা কাম কৰি দিওঁ যে সেই কামটোৱে বেলেগ কাৰোবাৰ হয়তো সাংঘাতিক বেয়া এটা কৰি দিয়ে, আৰু সেইটো সময়ত দৰ্শকে হয়তো ভাবিব যে এইটো বেয়া কাম কৰিছে, মোক
ক'ৰবাত স্বাৰ্থপৰ টাইপ তেনেকুৱা ধৰণৰ লাগিব পাৰে ধাৰাবাহিকখনো দেই তাৰমানে সেইটো হয় হয় তাৰমানে আৰু তাৰপিছত কিন্তু আকৌ এনেকুৱা চিটুৱেশ্যন আহিব যে মোৰ প্ৰতি হয়তো অকণমান দৰ্শকৰ চিম্পেথিও আহিব মানে দুইটা বস্তুৱে আছে চৰিত্ৰটোত আৰু সেইকাৰণে চেষ্টা কৰিছোঁ ডাইৰেক্টৰ অমৰ আছে অমৰেও সহায় কৰিছে গোটেই চৰিত্ৰটো কেনেকৈ ৰূপায়ণ কৰিব লাগিব কি সেইখিনি কথা পাতিছে আৰু কো এক্টৰ আছে স্নিগ্ধা ৰাগ ইহঁতো বহুত কোঅপাৰেটিভ হয় বহুত ছাপোৰ্ট কৰে আমি ইজনে সিজনক বহুত ছাপোৰ্ট কৰি কামটো কৰিছোঁ এইটো সেইখন ভাল হ'ব চৰিত্ৰটো কৰি ভাল লাগিছে সেইটো চৰিত্ৰ ভাল লাগিছে জোনাকৰ দৰ্শকে আকৌ মই ভাবোঁ আৰু অভিমানৰ পিছত আৰু এটা অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ দেখিব মোক আবেলি ৰ'দালি আহি আছে গতিকে খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আবেলি ৰ'দালি জোনাক চেনেলত আৰু ৰং চেনেলত আহি আছে আপোনাৰ ৰজনীগন্ধা তো এডভাৰটাইজ মাৰি আছে চাগে ৰজনীগন্ধাৰ ৰজনীগন্ধাৰ চলি আছে এডভাৰটাইজ চলি আছে গতিকে মানে জানুৱাৰী মানৰ পৰা 2খনেই টেলিকাষ্ট আৰম্ভ হ'ব সেইটো কাৰণে পাব্লিচিটিৰ কাম আৰম্ভ কৰিছে অমজে মিৰ্জা আহি আছে 2খন ধাৰাবাহিক আপোনালোকে চাব ৰ'দালিৰ আবেলি আৰু ৰজনীগন্ধা তো আপুনি ইমান ব্যস্ততাৰ মাজতো আজি এইখিনি সময় দিয়াৰ কাৰণে কাৰণ শ্বুটিং চলি আছে এইপিনে গতিকে আনফালে শ্বুটিং চলি আছে আৰু এইফালে মই মাতি আনিছোঁ অকণমান কথা পতাৰ কাৰণে গতিকে আপোনাক বহুত বহুত ধন্যবাদ ময়ো তোমালোকক ধন্যবাদ দিলোঁ আৰু শুভেচ্ছা জনাইছোঁ চেনেলটোৰ যাতে তোমালোকে চেনেলটো আৰু আগবাঢ়ি যায় আৰু এই চেনেলটোৰ জৰিয়তে অসমৰ তোমালোকে যি বিষয়ে লৈ লোৱা ধৰা সাংস্কৃতিক দিশতেই হওক বা বাকী যিখিনি দিশত তোমালোকে কাম কৰিম বুলি ভাবিছা সেইখিনি কাম কৰি আমাৰ অসমখনৰ কাৰণে যাতে এটা ভাল মেছেজ অসমৰ ৰাইজৰ কাৰণে দিব পাৰা সকলোৰে ভাল হওক সেইখিনিয়ে ক'লোঁ ধন্যবাদ